কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনৰ উদ্যোগত প্ৰয়াত সাংবাদিক মনমুল হকৰ স্মৃতিচাৰণ সভা। বৰপেটা জিলাৰ অন্তৰ্গত কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনৰ উদ্যোগত দেওবাৰে কয়াকুছি দাৰুল হিকমান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দিনজোৰা কাৰ্যসূচীৰে প্ৰয়াত সাংবাদিক মনমুল হকৰ চতুৰ্থ সংখ্যক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। কাৰ্যসূচী মতে ক্ৰমে পৰিৱেশ নিকাকৰণ, চিত্ৰাংকন, কবিতা পাঠ অনুষ্ঠিত হয়। আবেলি এছ'চিয়েশ্যনৰ সভাপতি আব্দুল জলিলৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক জিলমোহন ৰয়ে। সভাখনত বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰাণা প্ৰতাপ শইকীয়াই কয়, সাংবাদিকসকলে সংবাদ সেৱাৰ উপৰিও সমাজৰ আসোঁৱাহ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ মাজত বিদ্যালয়সমূহত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। নিৰ্দিষ্ট বক্তা হিচাপে সাংবাদিক আবুল হুছেইনে ভাষণ দিয়াৰ লগতে সাংবাদিক মইনুল হক চৌধুৰীকে ধৰি কেইবাজনো সাংবাদিকক বঁটা প্ৰদান কৰা হয়। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট। কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনে ইয়াৰ কয়াকুছিৰে প্ৰাক্তন সতীৰ্থ সাংবাদিক মনমুল হকৰ মৃত্যুৰ পিছতো তেখেতক জীয়াই ৰখাৰ প্ৰয়াস কৰি কৃতিত্ব সোঁৱৰণ কৰি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে তেওঁলোক শলাগৰ পাত্ৰ। একচুৱেলি মানে এইটো বহুত এটা সুন্দৰ পদক্ষেপ লৈছে কয়াকুছি প্ৰেছ ক্লাবে আৰু প্ৰেছ এছ'চিয়েশ্যনে, আমাৰ জালিল ডাঙৰীয়া আৰু যিমানসকল ইয়াতে বিশিষ্ট ব্যক্তি আছে আৰু বৰ ধুনীয়াকৈ এটা কাৰ্যসূচী কৰিছে। কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনৰ যে আজি মোক সন্মান কৰিলে তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। নতুন বছৰত যেন নতুন এটা উদ্যম আকৌ যেন ভালকৈ নিজৰ কাম কাজবিলাক আগুৱাই লৈ